শুভেচ্ছা জনাইছোঁ। হাই এভৰিৱান, আজি শিৱৰাত্ৰিৰ দিনা আপোনালোক কোন কোন মন্দিৰলৈ গৈছে প্লিজ মোক জনাব কমেণ্টত। আজি আমি শিৱৰাত্ৰি বুলি যাবলৈ ওলাইছোঁ যোৰহাটৰে ৰিচাৰ্চত থকা শিৱ মন্দিৰলৈ। চ' ব'লকচোন আপোনালোককো প্ৰতিটো দৃশ্য দেখাওঁ। আৰু মই যিহেতু আপোনালোকক নিজৰ পৰিয়াল বুলি ভাবোঁ, সেইকাৰণে মোৰ প্ৰতিটো যি হয় মোৰ জীৱনত মোৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত যিখিনি মই কৰোঁ সেইখিনি আপোনালোকক আচলতে দেখাই যাব বিচাৰোঁ। আৰু সেইকাৰণেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, বেলেগ কোনো উদ্দেশ্য নাই বা মই কোনো এনেকুৱা নহয় যে মই কিবা বহুতে হয়তো ভাবিব পাৰে যে পইচা ঘটিবৰ কাৰণে কিবা কৰিব। মই সিমানখিনি আচলতে মই বিচৰাও নাই, মই জাষ্ট এটা আপোনালোকৰ লগত ৰিলেটেড হৈ থাকিবৰ কাৰণে আচলতে মই এইখিনি শ্বেয়াৰ কৰিছোঁ। যিহেতু মোৰ ভগৱানে সকলোখিনিয়ে দিছে আৰু ইয়াতকৈ মোক একোৱেই নালাগে। মোৰ পৰিয়ালটো সুখী থাকিলেই মই ইয়াতেই সুখী, বাকী সকলোৱে মৰম দিব, ইমানেই। ব'লকচোন ভিতৰলৈ যাওঁ। গোটেই দৃশ্যখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম, যিহেতু মই মন্দিৰলৈ আহিছোঁ ভক্তি ভাৱ কৰিবৰ কাৰণে আহিছোঁ। আৰু ইয়াত কেমেৰালৈ ফুৰিলে মানুহৰ আগত বেয়াও দেখি আৰু মই নিজেও আচলতে ভাল নাপাওঁ। বাৰু যিয়ে নহওক, মোৰ ছোৱালীজনীয়ে কেইটামান ক্লিপ ভিডিঅ' ইয়াত লৈ থৈছিলে, মই সেইকেইটাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বাকী সকলোৰে কেনেকৈ দিনটো পাৰ কৰিলে জনাব, সকলোৰে ভাল হওক, মই এইটোৱে বিচাৰোঁ। লগতে মোৰ হৈও আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে মোৰ ভাল হয়, মোৰ পৰিয়ালটো ভগৱানে সুখে শান্তিৰে ৰাখে, ইমানেই। এয়া চাওকচোন কেইটামান দৃশ্য আপোনালোকৰ লগত দেখাইছোঁ। আমি অহা যিহেতু দেৰি হৈ গ'ল, মানে 10টামানেই বাজিলে, আচলতে মই ভিডিঅ'টোহে আপলোড কৰা দেৰি হ'ল। আনৰ দৰে ভিডিঅ'টো কৰিয়ে পটাপট যিহেতু মই আপলোড কৰিব নোৱাৰোঁ, মোৰ কিছুমান ঘৰুৱা কাম থাকে, যিহেতু এগৰাকী মই মেৰিড হয়। আৰু মই আপোনালোকৰ লগত যেনেকৈ ভাৱ বিনিময় কৰিব লাগে হয়, সেইটো মোৰ ডিউটি বুলিয়েই ভাবোঁ। তাৰ লগতে মোৰ ঘৰখনো সুচাৰুৰূপে যিহেতু পালন কৰি যাব লাগে। মোৰ শাহু আছে, মোৰ মানুহজন আছে, ছোৱালীজনী আছে, বিশেষকৈ ছোৱালীজনীৰ এতিয়া এক্সাম আহি আছে। সেইকাৰণে হয়তো মই অলপ আপলোড কৰা দেৰি হ'লেই, সকলোখিনি কৰিহে তাৰ পাছত আপোনালোকক যিখিনি সময় পাওঁ সেইখিনি সময় দিছোঁ। এয়া বোলে আজি কোৱা শুনিছোঁ বোলে এয়া গৌ মাতাক খোৱালে ভাল হয়, সেইকাৰণে মই অলপ কল খুৱাই দিলোঁ। আজি শিৱ বাবাৰ ওচৰতে শুনকচোন চাকি জ্বলালোঁ, সকলোৰে কি ক'লোঁ সকলোৰে আপোনালোকক। ভাল হওক। আৰু আৰু যদি আপোনালোকে মোক সঁচাকৈ মৰম দিয়ক ভিডিঅ'বোৰ চাই ভাল আৰু পাইছে আপোনালোকে তেনেহ'লে আগবাঢ়ি পেজটো যাওক, ময়ো লাইক আগবাঢ়ি কৰি যাওঁ। দিব, শ্বেয়াৰ কৰি দিব।